ঐ টিখৰ তই মোক এটা কথা কচোন, জানুৱাৰী মাহটো বেছি ভাল নে ফেব্ৰুৱাৰী মাহটো? ফেব্ৰুৱাৰী মাহটো আকৌ জানুৱাৰী মাহত মামুলি ঠাণ্ডা দিয়ে হা। ঐ ঠাণ্ডা কাৰণে কলৈকো যাবই নোৱাৰি, কুঁৱলী ৰাতিপুৱাটো ওলাবই নোৱাৰি। এতিয়া ফেব্ৰুৱাৰী মাহৰ পৰা ভাল আৰু আৰামৰ দিন আৰু। হেই টকৰা, জানুৱাৰী মাহটো বেছি ভাল। ঐ জানুৱাৰীত ঠাণ্ডা বেছি হ'ব পাৰিছে, কুঁৱলী বেছি হ'ব পাৰিছে, কিন্তু মস্তিকে খাবলৈ পায়, ফুৰিবলৈ পায়, এনজয় কৰিবলৈ পায়, য'লৈ মন যায় ততে পিকনিক খাবলৈ পায়। ফেব্ৰুৱাৰী মাহত কিডাল পায়? ফেব্ৰুৱাৰী মাহটোত কুঁৱলীখিনি নাপালে কি হ'ল? বাকী গোটেই টেনচনৰ মাহখিনি হৈছে ফেব্ৰুৱাৰী মাহটো। পৰীক্ষাৰ পৰা আদি কৰি মানে তোৰ অহা বছৰলৈ কি হ'ব কি নাই, পৰীক্ষাত ফেল হ'লে পিটন খোৱাৰ পৰা আদি কৰি গোটেইখিনি ফেব্ৰুৱাৰী মাহতে পাই যাবি আৰু বোকা। কথাটো হয়, নোহোৱাও নহয়, কিন্তু মই তথাপিতো টেনচন লোৱা নাই। কি আচৰিতো, এই পৰীক্ষা চলি থকা ছিজনতো টেনচন হোৱা নাই? পৰীক্ষা কেনেকুৱা হৈছে, তোৰ ভাল হৈছে নে বেয়া হৈছে তাক লৈতো টেনচন হোৱা নাই? সেইবিলাকক লৈ মই টেনচন লোৱা নাই। মই আমাৰ বছক আগতেই কৈ থৈছো যে মোৰ মেট্ৰিক পৰীক্ষা ভালেই হওক বা বেয়াই হওক, এবাৰ বাইক এখন কিন্তু দিব লাগিব। আৰু যদি বাইক লৈ নিদিয়ে, এইটোও কৈ থৈছো যে ডাইৰেক্ট মই চেন্নাই গুচি যাম, তাত ইনকাম কৰি হ'লে মই বাইক লৈ দেখুৱাই দিম। গতিকে মোক দিবই না, সেইটো কাৰণে পৰীক্ষা যিয়ে হওক মোৰ মতলব নাই। খালি পৰীক্ষা দিব লাগে দিছো, যাব লাগে গৈছো, ৰিজাল্ট ওলাব মই বাইক পাই যাম। মোৰ কিন্তু ডাউট আছে দেই, তোক যে তোৰ বছে এবাৰ বাইক লৈ দিব সন্দেহ আছে। তই সেইটো আশা নকৰাই ভাল হ'ব নেকি, বুজিছ? কিয় হৈছে তেনেকে? কি অমংগলীয়া কথাবিলাক ক'বলৈ আহিছ? আপদ চুচাইছ নেকি তই? মোক বাইকখন লৈ দিলে তই কি চলাবলৈ নাপাবি নে তই উঠিবলৈ নাপাবি? গতিকে তই কেলে ইমান হিংসা কৰিছ? তই বাইক ল'লে মই হিংসা কৰা নাই, আৰু তই বাইক ল'লে মই চলাবলৈ নাপাম বা উঠিবলৈ নাপাম তাক লৈও মই হিংসা কৰা নাই। মোৰ কাহিনীটো তই শুনি ল। এই যে মামাই উলিয়াইছে সুদ খোৰ ধৰাবিলাক, তোৰ বাপেৰে পিছে কৰে কি? এই সুদলৈহে টকা দিয়ে। কেইদিনমান পিছতে বাপেৰে যদি জেললৈ যায়, তোক কি বাইক লৈ দিব বুলি ভাবিছ তই? গতিকে সেইকাৰণে কৈছো, এই বাইকৰ মাথা মূৰৰ পৰা উলিয়াই দে। মোৰ যে ডাউট আছে কৈছো, সেইটো কাৰণে ডাউট আছে। যদি তোৰ বছ জেললৈ যাবলগীয়া হয়, তই বাইক পাবি জানো? মোক তই এবাৰ কচোন বাৰু। কথাটো অৱশ্যে মই মনে কৰা নাছিলো, নোহোৱাও নহয়, কিন্তু কথাটো এটা কাম কৰিলে কেনেকুৱা হ'ব? এতিয়া জেললৈ নাযাওঁতে ঘৰত থাকোঁতে পতাই মেলি লৈ ল'লে কেনেকুৱা হ'ব বুলি ভাবিছ বাৰু তই? সেইটো বেয়া নহয়, কিন্তু তই বাইকখন লৈ লোৱাৰ পিছত এই জেললৈ যায় য'লৈ যায় গৈ থাকক, মুঠতে আমি চলাবলৈ পালে হৈছে, নে কি কওঁ? সেইটোকে কৰিব লাগিব, গম পাইছনে? তেতিয়াহ'লে আজিৰ পৰা আৰু বাইকখন কেনেকৈ আগতীয়াকৈ ল'ব পৰা যায় তাৰ কাহিনী ষ্টাৰ্ট কৰি দিব লাগে, নে কি কওঁ? তাকে তেনেকৈ কিবা এটা কৰিব লাগিব। কাম এটা কৰিলে কেনেকুৱা হয়? আমি যিখন গাড়ীত পৰীক্ষা দিবলৈ যাওঁ, সেই গাড়ীখনক ড্ৰাইভাৰটোক পতাই মেলি তাক টাইমতকৈ 10 মিনিটৰ আগত গুচি যাবলৈ ক'লে কেনেকুৱা হ'ব? তেতিয়া প্ৰথম দিনা যেতিয়া গাড়ী নেপাই পৰীক্ষা দিবলৈ নগ'লো বুলি গম পাব, নিজেই যেতিয়া আকৌ বেলেগ ব্যৱস্থা কৰি থৈ আহিবলৈ পাব, পিছদিনাখন তেতিয়া বাইকখনৰ কথা ক'ব পাৰিম আৰু নিশ্চয় লৈ দিব তেতিয়া, নে কি কওঁ বে? বেষ্ট হ'ব বে। ভাল মাথা মাৰিছ কিন্তু টিখৰ, তোৰ মাথাত মাল আছে বুলি কৈছো মই, মানিব লাগিব কিন্তু তোৰ কথা দেই। তেতিয়াহ'লে এটা কাম কৰিবি, কাইলৈ ৰাতিপুৱা মোৰ লগত ওলাবি আৰু ড্ৰাইভাৰটোক মেনেজ কৰি তাক পৰীক্ষা দিনাখন সোনকালে গুচি যাবলৈ ক'ব লাগিব, নে কি? কথাটো হওঁতে হয়, কিন্তু তাক মেনেজ কৰিবলৈ মাল অলপ লাগিব বে, মাল। কিন্তু এই মালটো পাবি ক'ত? সেইটো যদি 500,000 টকা এটা ধৰাই দিব পাৰিছ, সি পৰীক্ষা দিনাখন 10 মিনিটৰ আগত গুচি যাব কিন্তু দেই। তই টেনচন নলবি, বাইক পাই যাম যেতিয়া। স্কুললৈ অহা যোৱা কৰি থকা চাইকেলখন কি ঘূৰাই কাটিবলৈ থ'ম হে? বিকি দিম, 500,000 টকা ধৰাই দিম, নে কি কওঁ? ৰাইট, বঢ়িয়া কথা কৈছ কিন্তু তই। আৰু এটা কথা শুনিলো এতিয়াই, টেনচন নলবি তই, বেকত আছো মই। গালি খালে মই খাম, মাৰ খালে কিন্তু তই।